যে মোৰ পজিটিভ ওলাইছে টেষ্ট কৰিছোঁ আৰু বাকি যাতে মই বেবিকৰ্ণ আছে কেপচিকাম আছে পিঁয়াজ বিলাহী এনেকৈ মিক্স ভেজ এখন বনাম হেল্ল' এভৰিৱান ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা মই পম্পী মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা মই ডেইলি ব্লগ লৈ আহিছোঁ ভাবিছোঁ সকলোৱে ভাল পাব আৰু ব্লগটো চাই থাকিব মই আজি কি কৰোঁ দেখুৱাম এতিয়া মই বনাই আছোঁ ব্ৰেকফাষ্ট মানে ব্ৰেকফাষ্টৰ কাৰণে মই বনাইছোঁ আজি ওটছ তাৰপিছত আটা চুজি মিক্স কৰি কিনে দালি আৰু চিৰা সেইখিনি মিক্স কৰি কিনে এটা বেটাৰ বনাই কিনে মই ভাবিছোঁ পেনকেক টাইপ কিবা এটা বনাম আৰু হেল্ডি হয় বাট বহুত হেল্ডি হয় আৰু মই বনাই আছোঁ এতিয়া মই বেটাৰটো বনোৱা আপোনালোকক দেখুৱাম হ'ল কিন্তু আৰু এতিয়া এই বেটাৰখিনি দেখিছে এই বেটাৰখিনিত মই দিছিলোঁ ওটছ চুজি চিৰা আৰু দালি নিমখ অকণমান দিছিলোঁ আৰু বাকী বেলেগ একো ব্যৱহাৰ কৰা নাই এই বেটাৰখিনিত আপোনালোকে মন কৰিব চুজি আটা দালি যেতিয়া মিক্স কৰে এইখিনি ৰাখি থ'ব একদম বনোৱাৰ টাইমতে ওটছখিনি দিব হাই গাইজ এতিয়া গধূলি হৈছে আৰু ধূপ চাকি দিয়া হৈ গ'ল আৰু মই এতিয়া খাই আছোঁ বুট কেঁচা বুট এনেকৈ গৰমৰ দিনত খাই ভাল লাগে দেখিছেনে আপোনালোকে এনেকৈ খাই নাই জনাবচোন ইয়াতে মই বেলেগ একো লোৱা নাই নেমু পিঁয়াজ বুট আৰু অকণমান ক'লা নিমখ লৈছিলোঁ আৰু অকণমান মিঠাতেল লৈছোঁ গোন্ধটো আহিবৰ কাৰণে খুব ভাল পাওঁ এনেকৈ খাই আপোনালোকে এনেকৈ খাই নে মোক জনাবচোন কমেণ্ট কৰি একচুৱেলি আমাৰ ঘৰত মিস্ত্ৰী কাম কৰি আছিলে আৰু সেইকাৰণে মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু মোৰ বেয়াও লাগিছে বা বিহু একো কৰাও নহ'ল ভাবিছিলোঁ আপোনালোকৰ লগত কিবা কিবি ৰেচিপি শ্বেয়াৰ কৰিম বুলি একো তেনেকৈ ৰেচিপি মোৰ শ্বেয়াৰ কৰা নহ'ল একো বনোৱাও নহ'ল পিঠা চিঠা কেইটামান ঘিলা পিঠা বনাইছিলোঁ জাষ্ট বিহু তেনেকৈ পাৰ কৰিলোঁ এতিয়া যদি কিবা ৰেচিপি বনাওঁ দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো গুড মৰ্ণিং সকলোকে আৰু কালি মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ চ' আজি আকৌ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো এতিয়া মই মা অফিচ যাব যিহেতু মই এইকাৰণে বনাই আছোঁ ব্ৰেকফাষ্ট মানে মা ভাত খাই যাব মই খিচাৰি বহাই দিছোঁ এতিয়া খুব চিম্পলকৈ অকণমান খিচাৰি বনাম ৰাতিপুৱাটো তেনেকৈয়ে খাম আৰু ৰুটি চুটি নবনাওঁ ভাবিছোঁ সেইকাৰণে এতিয়া দেখুৱাই দিছোঁ বলক আপোনালোকক এইখিনিত মই উৱা চাউল ভিজাই থৈ দিছোঁ অকণমান ৰ'দৰ জিলিকনিটো পৰিছে সেইকাৰণে এনেকুৱা দেখিছে ইয়াতে মই দালি এবাতি আৰু এই চকলা থকা দালি এবাতি আৰু চাউল লৈছোঁ আধা বাতি আৰু ইফালে পানী গৰম হ'ব দিছোঁ এতিয়া ইয়াতে এইখিনি বহাই দিম পানী গৰম হ'লে ভালকৈ উতলি আহিলে আৰু এইফালে বহাই দিছোঁ খিচিৰি দালি আৰু চাউল মই উৱা চাউল দিছোঁ যিহেতু মা উৱা চাউল খায় আৰু আমি ঘৰত চবেই উৱা চাউলে খাওঁ সেইকাৰণে আৰু এই চকলা মুগটো দিছোঁ এতিয়া এইখিনি উতলিব দিম তাৰপিছত এইবিলাক অকণমান লেতেৰা থাকে যে এনেকৈ ফেন টাইপ হৈ থাকে এইখিনি গুচাই দিম আৰু নিমখ দিম উতলিবলৈকে সিদ্ধ হ'বলৈকে গুড মৰ্ণিং এভৰিৱান আৰু কালি খিচিৰি খাই মই বাহিৰত এঠাইত ওলাই গ'লোঁ আৰু ভিডিঅ' কৰা নহয় সেইকাৰণে ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বাজিছে 8:30 মই বনাই আছোঁ ইয়াতে ভাত ইফালে পনীৰ ফ্ৰাই কৰি থৈছোঁ ইফালে পনীৰ ফ্ৰাই কৰি আছোঁ আৰু লগতে ইফালে মই বনাম চব্জি ইয়াতে মই বেবিকৰ্ণ আছে কেপচিকাম আছে পিঁয়াজ বিলাহী এনেকৈ মিক্স ভেজ এখন বনাম বুলি ভাবিছোঁ আৰু খাই কিনে মই একচুৱেলি যাব লাগিব গুৱাহাটীত মানে ডক্টৰ তাতে যাব লাগিব মাক লৈ সেইকাৰণে আৰু এতিয়া সেইকাৰণে মই এইখিনি জলদি ফটাফট বনাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক অকণমান দেখুৱাম ৰাস্তাত যাওঁতে ঠিক আছে ভিডিঅ'টো চাই থাকিব এতিয়া ইয়াতে মই তেল একদম অকণমান দিছোঁ কাৰণ বেছি তেল দিয়া নাই দেখিছে আপোনালোকে কেৰাহীখনত পনীৰখিনি ভাজাৰ পিছত যিকণ তেল আছিল সেইখিনিতে বনাম মই সেইকাৰণে মই অকণমান ইয়াতে ফুৰণ দি দিছোঁ এতিয়া ফুৰণখিনি ভালকৈ ফুটিব দিছোঁ আৰু দি দিছোঁ দুখিলা তেজপাত ইয়াতে এটা কাচকলো কাটি দিছোঁ যিহেতু কাচকল খোৱাটো ভাল হয় শৰীৰৰ কাৰণে বহুত ভাল হয় স্বাস্থ্যকৰ বস্তু
আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। মই কাচকল ডাইৰেক্ট ভাজিলে নাখাওঁ। এইখিনি এনেকৈ ধুনীয়াকৈ লৰাই থাকিব। মন কৰিছিলে নে তেলত পিঁয়াজ দিয়া নাছিলোঁ, এতিয়া পিঁয়াজখিনি ইয়াতে ডাইৰেক্ট দি দিছোঁ। 2টা কেঁচা জলকীয়া আৰু পিঁয়াজখিনি এনেকৈ দি দিছোঁ। আৰু ইয়াতে মই এতিয়া দিম এইখিনি মানে 1 টিস্পুনতকৈ অকণমান কম, 1 টেবুল স্পুনতকৈ অকণমান কম আদা নহৰুৰ পেষ্ট, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু দিছোঁ অকণমান হালধি অকণমান দি দিছোঁ মই, যাতে কালাৰটো চেঞ্জ হৈ নাযায় পাচলিখিনি। আৰু আধা টিস্পুনমান হ'ব ধনিয়া গুড়ি, জিৰা গুড়ি অলপ দি দিছোঁ আৰু জলকীয়া গুড়ি অলপ দি দিছোঁ। আৰু এইখিনি হৈছে ঘৰতে খুন্দি ৰখা গৰম মছলা, লং, ইলাচি, দালচেনি আছিলে। এতিয়া এইখিনি ভালকৈ লৰাই থাকিম। আৰু মই আৰু এবাৰ কৈ দিছোঁ, মই অকণমান তেল দিছোঁ, বেলেগ একো দিয়া নাই। অকণমান তেল দিছোঁ আৰু তাতে মই অকণমান ফুৰণ দি দিছিলোঁ, 5 ফুৰণ, মানে মিঠি, চফ, কালজিৰা তেনেকৈ থকা। তাৰপিছত মই তেলত বেলেগ একো দিয়া নাই। বিলাহী, গাজৰ, কাচকল, কেপচিকাম আৰু বেবী কৰ্ণ দিছোঁ আৰু গাজৰ দিছোঁ। এইখিনি বস্তু দি কিনে মই ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। লৈ তাতে মই দি দিছোঁ নিমখ, হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি, অকণমান গৰম মছলা আৰু বেলেগ একো দিয়া নাই। এতিয়া এইখিনি মই এতিয়া ঢাকি ৰাখিম। গেছটো একদমেই কমত ৰাখিছোঁ মই, যাতে তলত লাগি নধৰে। আৰু এনেকৈ ঢাকি দিছোঁ। প্ৰায় 7 মিনিটমান পিছত এনেকৈ মই লাৰিম এইখিনি। তেনেকৈ ঢাকি ৰাখি থৈ দিছোঁ। এতিয়া মই গা চা ধুই আহিলোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। Hey guys, এতিয়া মই গৈ আছোঁ ভাত পানী খাই কিনে মাক লৈ ডক্টৰৰ তাতে। আৰু আপোনালোকে সাৱধানে থাকিব, ঘৰতে থাকিব, যদি একো প্ৰয়োজন নহয় বাহিৰত নোলাব। এতিয়া মোৰ উপায় নাই, মাস্ক, চেনিটাইজাৰ লৈছোঁ আৰু সঘনাই ব্যৱহাৰ কৰি থাকিম। লগ পাই আছোঁ অলপ পিছত, ঠিক আছে, বাই বাই। Hey guys, মই কালি ভিডিঅ' কৰা নহ'ল কাৰণ মাক যেতিয়া ডক্টৰৰ তাতে লৈ গ'লোঁ, অহাৰ পিছত মোৰ ইমান বেছি ভাগৰ লাগিলে আৰু মই গোটেই গা চা ধুই কিনে, গা মূৰ ধুই কিনে ভালকৈ নিজকে চেনিটাইজ কৰি কিনে ঘৰৰ ভিতৰত সোমালোঁ। আৰু তাৰপিছত ভাত পানী খাই সোনকালে শুই গ'লোঁ, যিহেতু ভাগৰো লাগিছিলে সেইকাৰণে। আৰু আজি মই ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰিবতো লাগিবই, সেইকাৰণে মই এতিয়া আকৌ শ্বুট কৰি আছোঁ আপোনালোকৰ কাৰণে। আৰু মই এইখিনিতে এটা কথা কওঁ, কালি মই যেতিয়া ডক্টৰৰ তাতে লৈ গৈছিলোঁ মাক, যাওঁতে মই ৰাস্তাত কি শুনিলোঁ জানে আপোনালোকে? মই শুনিছোঁ এজন মানুহে ফোন কৰি কৈ আছে যে মোৰ পজিটিভ ওলাইছে, টেষ্ট কৰিছোঁ। আৰু বাকী কোনোবাই হয়তো তেওঁক সুধিছে যে কি চিমটমছ আছিলে। তেওঁ কৈ আছে যে গা বেয়া লাগিছিলে, গাৰ বিষ, জ্বৰ ভাৱ অলপ আছিলে, সেইকাৰণে তেওঁ টেষ্ট কৰিলে। বাকী ঘৰৰ মানুহৰ হয়তো টেষ্ট কৰিছে, তেওঁলোকৰ নিগেটিভ হোৱা বুলি কৈছে ফোনত। আৰু বিশ্বাস কৰে, যদি তেওঁ একো সাৱধানতা হোৱা নাই, তেওঁ মানে চাৰিওপাশে তেওঁ মানে ফোনত কথা পাতি আছে, গাড়ী চাড়ী চুইছে। যেতিয়া আমি আছিলোঁ তাৰপিছত লগালগ আমি তাৰে মানে ৰিচেপশ্যনত জনাইছোঁ আৰু তেওঁক তাৰপিছত ঘৰত বা ক'ৰবাত লৈ যোৱা হৈছে হয়তো গম নাপাওঁ। পিছত ডক্টৰৰ তাতে চেম্বাৰত আমি সোমাই গ'লোঁ, সেইকাৰণে আৰু বেছি
গম নাপালোঁ কিন্তু এনেকৈ বহুত মানুহ আছে যোনসকলে জানে যে তেওঁলোকৰ হয়তো ক'ভিড পজিটিভ হৈছে আৰু থাকিব ভয় কৰে কাৰণে বা পজিটিভ ওলোৱাৰ কাৰণে ভয় কৰে কাৰণে তেওঁলোকে ঘূৰি আছে বা সাৱধানতা হোৱা নাই বা কাকো প্ৰকাশ কৰা নাই কিন্তু যিসকলে তেওঁৰ কণ্টেক্টত আহিছে তেওঁলোকৰ কি হ'ব তেওঁলোকে যিসকলে কণ্টেক্টত আহিছে তেওঁৰ লগত মানে ফেচ টু ফেচ হৈছে বা টাচত আহিছে তেওঁলোক মানুহৰ তেনেকৈতো আক্ৰমণ মানে হৈ আছে ক'ভিড নাইণ্টিনত আক্ৰমণ হৈ আছে তেনেকৈ গতিকে আকৌ মই নিউজ এটাত শুনিছিলোঁ যে শিলিগুৰি নে শিলচৰত ট্ৰেইন ষ্টেচনত এয়াৰপৰ্টত মানে হৈছে কি আপোনাৰ 300মান মানুহ পলাই গৈছে তেনেকৈ বাহিৰৰ পৰা অহা মানুহখিনিৰ লগতে আমাৰ ইয়াতে থকা মানুহখিনিও সেনেকৈ সংক্ৰমণত আহি কিনে আক্ৰান্ত হৈছে ক'ভিড 19ত এতিয়া একো ভয় কৰিব লগা একো নাই কিন্তু নিজে সাৱধান হৈ চলিব লাগিব আৰু যিসকলে গম পাইছে তেওঁলোকৰ পজিটিভ ওলাইছে প্লিজ আপোনালোকে সাৱধানে থাকক আপোনালোকে সুস্থ হওক সোনকালে কিন্তু বেলেগক আক্ৰমণ কৰিব চেষ্টা নকৰিব আপোনালোকে ডাইৰেক্টলি বেলেগক আক্ৰমণ নকৰিলেও ইনডাইৰেক্টলি তেওঁলোকে আক্ৰমণ হৈয়ে যাব ক'ভিড 19ত আপোনাৰ পৰা সেইকাৰণে আপুনিও ভালকৈ কোৱাৰেণ্টাইনত থাকক আৰু বেলেগকো সুস্থ কৰি ৰাখক আৰু আপোনালোকে যিমান পাৰে 2 লেয়াৰ 3 লেয়াৰ তেনেকুৱা মাস্ক পিন্ধিব কাৰণ আৰু আপোনালোকে যিমানখিনি পাৰে নিজে সাৱধান হৈ চলক বাহিৰত গ'লে মাস্ক পিন্ধি যাওক চেনিটাইজাৰ ইউজ কৰক ঘৰত থাকিলে চাবোনেৰে পানীৰে ধুনীয়াকৈ হাত ধুই থাকক আৰু আপোনালোকে বাহিৰত গ'লে সিম্পল যে কাপোৰৰ মাস্ক পায় অকল সিম্পল এখন কাপোৰৰ মাস্ক মানে ছিংগল লেয়াৰ মাস্ক যোনটো হয় সেইটো নিপিন্ধিব কাৰণ সেইটোৰ পৰা আপোনালোকে মাস্কখন পিন্ধিছে যদিও একো কামত নাহিব আপোনালোকৰ একচুৱেলি মই ডক্টৰ নহয় বাট কৈ আছোঁ কাৰণ এইখন মাস্ক দেখিছে এইখনৰ 2টা লেয়াৰ আছে এইখন হৈছে ডাবল লেয়াৰ্ড মাস্ক আৰু মোৰ এইখন মাস্কো আপোনালোকে দেখিছে ডাবল লেয়াৰ্ড মানে 2টা লেয়াৰ আছে চ' আপোনালোকে বাহিৰত গ'লে কি কৰিব যিসকলৰ ছিংগল মাস্ক আছে বা চাৰ্জিকেল মাস্ক আছে ব্লু কালাৰৰ সেইখনৰ লগতে আৰু এখন মাস্ক মাৰিব কাৰণ এখন মাস্কেৰে আপোনালোকৰ তাতে ডাইৰেক্টলি আহি যাবও পাৰে চ' আমি সাৱধান হৈ থকাটো আমাৰ হাতত এনেকৈ এখন মাস্ক মাৰিব এইখন মোৰ 2 লেয়াৰ্ড হয় 2টা লেয়াৰ আছে ইয়াৰে আৰু লগতে মই আকৌ এখন মাৰিছোঁ এতিয়া আপোনালোকে যদি ভাবে এনেকৈ যে আপোনালোকে উশাহ ল'ব পৰা নাই তেতিয়াহ'লে এখন ভিতৰত চাৰ্জিকেল মাস্ক ইউজ কৰক আৰু তাৰ ওপৰত এনেকৈ এখন মাস্ক মাৰি ল'ব যাতে আপোনালোকে সাৱধানে থাকিব পাৰে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে এতিয়া আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক এটা কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ আহোঁ তেন্তে বাই বাই সাৱধানে থাকক সুৰক্ষিত হৈ থাকক ঘৰত